আজি কিন্তু তুমি হোষ্টেল ঠিক কৰবা দে 2 দিনৰ পৰা তোমাৰ লগত এই ৰ'দে ৰ'দে পাগলাৰ নিচিনা আপিৰ হোষ্টেলে ঘূৰি ফুৰছো বাপ্পা বাপ তোমাৰ পছন্দই নহয় এই হোষ্টেল ৰবাহে মুনু থাকি ইমান দিন 2 বছৰ 3 বছৰ থকা কথা হোষ্টেলখনটো ভাল হ'ব লাগিব হেনকে আৰু যেনকে ফটকে ল'বা নৰা না তুমি আৰু সবতে পটককে খং কৰা দে নাপে ইমান খং কৰবা কিন্তু ক'তনো পটককে খং কৰলো বলা এতে ৰখি থাকি লাভ নাই আজি বিচৰি উলাবাই লাগিব যেনকে হ'লেও ভাল হোষ্টেল এখন তোমাৰ কাৰণে নচো আৰু মই এনকে বলা অলপ আগতে বোলে এখন ভাল ছোৱালীৰ হোষ্টেল আছে বোলে তাতে বোলে পইচা পাতিও কমকে লয় তাতে চাম বোলা ভাল লাগবি তাতে থাকিম বোলা ও মনো ইখান হোষ্টেলখন ভাল হ'ব হেন পাওঁ দেখাতো চাফা হেনে লাগছে আৰু আগত দেখি ফুল চুলগিলা সাজি থোৱা আছে সুধি চাং বোলা কেনেহেন হয় যদি ভাল হয় ইখানতে থাকিম বোলা আৰু বেছি ঘূৰি নাথকো না কি কোৱা তুমি ঠিকে কৈছা ভালে হ'ব হেন পাওঁ হোষ্টেলখন মাতাচোন মানুহ চানুহ কোনোবা ওলাই আহে না নাই চাওঁ কোনোবা আছে নেকি ঘৰত কোৱাচোন বাপ্পা হোষ্টেলৰ মালিকটো ডেঞ্জাৰ হেনে খুৰা তাৰমানে হোষ্টেল চাবা আহিছিলোঁ খালী আছে না খালী আছে থাকবা পাৰবা চাবা পাৰিম নেকি খুৰা ভিতৰে সোমে ৰুম চুমবিলাক চাবা পাৰবা যাওঁ চাই লোৱা আছে যাওঁ বেলেগ ছোৱালীবিলাক হ'ব দিয়ক খুৰা চাই ল'ম দিয়ক চাই কিনে যদি ভাল লাগে মই একেলগে ঠিকে কৰি যাম 2 দিনমান পিছত আহিমে থাকবা তাৰমানে ক্লাছ পাতিও লাহেকৈ আৰম্ভ হ'ব না সেইকাৰণে আহা তুমিও চাই লওঁ আহা একেলগে হাও ভণ্টি হোষ্টেলত ল'ৰা সোমোৱা এলাউড নহয় এতে অকলাই তোমাৰহে চিট আছে ছোৱালীহে থাকবা পাৰব ল'ৰাইতো থাকবা নৰে তুমি কি ল'ৰাইও থাকবা পাৰব বুলি ভাবছিলা নেকি নহয় খুৰা সি নাথকে চাবহে মাত্ৰ তাৰমানে সি মোৰ দাদা আমাৰ দেউতাই কৈছে সি চাইহে মানে যদি ভাল লাগে পইচা পাতিৰ হিচাপ নিকাচ কৰি সিহে চব ঠিক ঠাক কৰি দিব মই ইমান নাইজনোও না আৰু প্ৰথমবাৰৰ কাৰণে হোষ্টেলত থাকিম সেইকাৰণে তাক পাৰ্মিশ্যন দিছে দায়িত্ব দিছে সি এনে আজি সোমে চাব ৰুম চুম গিলা আৰু নাহে আৰু সি আজিয়ে ফাৰ্ষ্ট আজিয়ে লাষ্ট তাৰ হেনেহেন দে হ'ব দিয়া আজি চাওঁ নহ'লি আৰু কিন্তু আহিবা নৰা আজিয়ে ফাৰ্ষ্ট আজিয়ে লাষ্ট এনে আমাৰ হোষ্টেলত ল'ৰা সোমো এলাও নকৰোঁ আমি আৰু তুমি চাবা অলপমান সোমতে ভিতৰত বাকী ছোৱালীবিলাক থাকবা পাৰে না যেনকে সেইকাৰণে কৈছোঁ হ'ব দিয়ক খুৰা যদি ভণ্টিৰ ৰুমকেইটা চাই পচন্দ হয় তেনেহ'লে তাইক ঠিক ঠাক কৰি দি আৰু গুচি যাম দিয়ক আপুনি চিন্তা কৰবা নালগে সেইটো ঠিক আছে দিয়া চাই চিতি লোৱা তোমাৰ পচন্দ হ'লে মোক জানবা মই আছোৱে ভিতৰত বা বুঢ়াৰ আগত ভণ্টি মই তোমাৰ কোনদিনাৰ ভণ্টি হওঁৱে কি কম নহ'লি তুমি নিজে দাদা বুলি কৈছা ক'বা লগা হৈছে আৰু নহ'লে সন্দেহ কৰিব না তোমাৰে দিগদাৰ হ'ব পাছক লগিন বলা ৰুম চুমবিলাক চাই লওঁ বলা পচন্দ হয় না নহয় বা কেনেবা আৰু আপি থাকে মিলুৱাবা পাৰো না নাই এইবাৰ যেনে হ'লেও পচন্দ কৰবা দে অলপমান চবতে এডজাষ্ট কৰবা লাগে দিয়া তুমিও অলপমান শিকবা লাগব এডজাষ্ট কৰা হ'ব দিয়া থাকিম দিয়া মই তোমাৰ লগত হোষ্টেল চাই এনজয় কৰি ফুৰি আছো মোৰ ভাল লাগি আছে তুমি আৰু কিবা বৰ ফিল কৰা মোৰ লগত থাকি ৰাগ উঠে সেইকাৰণে তোমাৰ লগত মোৰ বলা এতে লাগবা নাংগে বলা তুমিও লাগুকৈ থাকা বুঢ়াই আহি পালি আৰু আমাক দুটা খেদব এৰ পৰা ভাই বইনে যি নহয় গম পাই যাব চাং বলা ৰুম চুমবিলাক কেনেহেন বা ৰুমটো দেখোন ভালে লেপটপ চেপটপো ইউজ কৰিব পাৰি দেখোন বঢ়িয়া ৰুম দেখোন এনেহেন হোষ্টেলত থাকবা পাৰি মুনু আহা তুমিও নাই আহা ৰুমটোত কোনো চাবা পাৰবা যি ধুনীয়া ৰুমটো ভালে দেখোন থাকবা পাৰবা দে তুমি হোষ্টেলৰ ভিতৰে দেখোন কিবা আপা সোমাইছে তোমালোকে এতিয়া মোক নুসুধাকে কিয় সোমাইছা নাজানা নেকি ছোৱালীৰ হোষ্টেল হয় বুলি ল'ৰা কিয় সোমাইছা ল'ৰা কাই সোমাবা দিছে আৰু সোমাইছা যদি সুধি একবাৰ সোমাবা লাগে না মই ইয়াতে বাগাত দি আছো নাজানা নেকি কিবা সৰি আমি মানে হোষ্টেল চাবা আহিছিলোঁ গম নাপাওঁ তুমি যে ওপৰত বাগাত দি আছা সেইকাৰণে মই মানে এইটো হোষ্টেলত থাকিম পচন্দ হৈছে ৰুম চুমবিলাক একো নহয় সি মোৰ দাদাই হয় সি মানে মোক চাও চিতা কৰি দিব হোষ্টেলৰ সেইকাৰণে বয়া চয়া নাপাবা দে প্লিজ গম নাপাওঁ না তুমি থাকা বুলি নহ'লে ইয়াতে সেনকে নুসুধাকে নুসুমলো হয়ে এইটো ৰুমত জেগা খালী নাই তুমি বেলেগ ৰুম চাই লোৱা যাওঁ আছে দেখোন ইখান বিছনা তলৰখান ইখানত থাকিম দিয়া মই ইমান বিচাৰিছোঁ ইমান দিন ভাল হোষ্টেল পাই নাছিলোঁ ইখানে পাইছোঁ সেইকাৰণেহে কৈছোঁ থাকিম বুলি কিয়নো হেনে কৰা তুমি ইখান বিছনাত বেলেগ ছোৱালী আছে সেইকাৰণেহে কৈছোঁ বাকী যি কৰা মই ইমান কৈ থাকাত নাই ইয়াত বাপ্পা মনো সেইটো ৰুমত কি ডেঞ্জাৰ আপি আছিলে এইটো বাৰু কেনে হয় মাতাচোন মাতা ময়ো আহিছোঁ নুসুধা নোপোচাকে এইবাৰ আৰু এতিয়া গালি দিলেও হৈছে আৰু এক্সকিউজ মি শুনাচোন অলপমান কোৱাচোন কি কথা আছিল
মই মানে হোষ্টেলত থাকিম, হোষ্টেল চাই আছো। এতিয়া আৰু মই খুৰাটো কৈছে বোলে চিট আছে বোলে। মই সেইকাৰণে চাবা আহিছিলোঁ ক'ত কি চিট আছে, কেনেহেন ৰুমবিলাক। তাৰপিছত এটা ৰুমত সোমালোঁ, তাৰে আপিটোৱে দেখোন মোক দম দি খেদলাক, তাতে বোলে চিট নাই। তাৰপিছত তলত দেখোন চিট আছিল, খালীহেন পাইছিলোঁ, কোনো মানুহ চানুহ দেখা নাছিলোঁ। কি বা কথা, সেইকাৰণে তোমাক সুধিছোঁ। সেইটো বাঘিনীকেইটাৰ ৰুমটো চাগে। সিহঁতৰ ৰুমত দুটা আছে ন, এটা পকাত থকাৰ কাৰণে চিট থাকে ন, সেইটো নাই বুলি কৈছে চাগে। সেই বাঘিনীকেইটাক মই দি আছোঁ তহঁতে মোৰ যি অৱস্থা কৰিছ। মই ৰাণী হৈ চলি আছিলোঁ, প্ৰিন্সিপালৰ জীয়েক বুলি কৈ পিনে হোষ্টেলত। তহঁতৰ কাৰণে আজি মই গোটেই কাম কৰিব লগা হৈছে। এতিয়া চাই থাক মই কি কৰি আছোঁ। তুমি কিবা কৈছা? মানে মই কৈছিলোঁ যে সিহঁতৰ ৰুমৰ তলৰ বিচনাখনৰ চিটটো খালী আছে। তাই এনেই কৈছে নাথাকা বুলি, মানে অকলে থাকিব বিচাৰে। জানাইতো আৰু হোষ্টেলত ছোৱালীবিলাক কেনেকুৱা। তাৰমানে আমাৰ ৰুমতো থাকিব পাৰিলা হয়, মোৰ প্ৰব্লেম নাছিল। কিন্তু আমাৰ ৰুমত অলৰেডি 3টা চিট বুকিং হৈ আছে, মানে 2টা বিচনাত আৰু এটা অল্টাৰনেটিভ ডেছত পকাত থাকে। কিন্তু সেইটো ৰুম বহুত ভাল, মই প্ৰথমতে আহি নাপালোঁ। পিছত আৰু ইয়াতে থাকিলোঁ, ইয়াৰে লগৰ কেইজনীৰ লগত লগ হ'লোঁ যিহেতু আৰু নগ'লোঁ আৰু তাতে। কিন্তু তুমি থাকিব পাৰিবা, তাতে তোমাৰ লেপটপ চেপটপ আৰু গোটেইখিনি সুবিধাই আছে। লগৰজনীৰ লগত মানে সেইটো ৰুমৰ ছোৱালীজনীৰ লগত অলপমান মিলিলে হ'ল আৰু। হয় নেকি? ঠিক আছে দিয়া, হ'ব দিয়া তেনেহ'লে। ৰুমটোতো ভালে পাইছোঁ। মই হোষ্টেলৰ খুৰাটোক লগ ধৰি মানে ঠিক ঠাক কৰি যাওঁ তেনেহ'লে। 2 দিনমান পিছতে আহিমেই মই। তাইৰ লগত লগ নহ'লেও তোমাৰ লগতে লগ হ'ব পাৰিম দিয়াচোন, হয় না? পাৰিবা, কিয় নোৱাৰিবা। আমাৰ লগতে ফুৰা, কথা চথা পাতা, তেনেকৈ থাকিব পাৰিবা আকৌ। খালি থকা সময়খিনিত তাতে গৈ থাকিলেই হ'ল। বাকী ইয়াতে ভালেই, একো প্ৰব্লেম নোপোৱা তুমি। থাকিব পাৰা। আমি অহাৰ বেছি দিন হোৱা নাই, তথাপিও মানে বহুত ধুনীয়া পাইছোঁ আৰু হোষ্টেলটো। খোৱা লোৱাও ভাল, তাৰপিছত গোটেইখিনি ভালেই আৰু। ঠিক আছে দিয়া, হ'ব দিয়া। এতিয়া যাম দিয়া, আহিম দিয়া মই 2 দিনমান পিছত। ঠিক আছে দিয়া, বাই। ছোৱালীহঁত মোৰ শত্ৰু হৈছিলা ন, মোৰ এগেইনষ্ট হৈছিলা। এতিয়া নতুন ছোৱালী আহি আছে ৰ'বা, মই পাৰ্টি বনাম নতুনকৈ, পাবা ৰ'বা মজা। তাহাৰ বা হোষ্টেলটো পচন্দ হয় না নহয়? পচন্দ হ'লে ভাল আছিল। তোমালোকে চালা হোষ্টেলটো, কেনে লাগিল? ভাল লাগছে না? খুৰা ভালে লাগছে দিয়ক। মই আহিমেই দিয়ক 2-3 দিনমান পিছত থাকবা। পাছে খুৰা এটা ৰুম ভাল লাগছিল বিৰাট। তাৰে আৰু এটা ছোৱালী আছিল, তাই ক'লা সেইটো ৰুম বোলে খালী নাই। কিন্তু কাষৰ ৰুমৰ ছোৱালীটোক যাই সোধোতে তাই আৰু খালী থকা বুলি কৈছে। মই সেইটো ৰুমে পচন্দ হৈছিল। সেইটো ৰুমত থাকবা পাৰিম না খুৰা? পাৰবা, কিয় নৰবা। প্ৰত্যেকটো ৰুমতে 3টা চিট আছে। তাই ক'লিয়ে হ'ব নেকি? তোমাৰ পচন্দ হৈছে যদি তুমি থাকবা পাৰবা। আৰু মোৰহে হোষ্টেল, মইহে ডিচাইড কৰিম কোনে থাকব, কেনেকৈ থাকব, ক'ত থাকব নাথাকব। গতিকে তুমি থাকবা পাৰবা দিয়া, চিন্তা কৰবা লগা নাই। আহিলেই হ'ল। হ'ব দিয়ক খুৰা। পাছে পইচা পাতিটো কেনেহেন বা? পইচা পাতি মানে মান্থলি 4,000 টকা, থাকা খাৱা চবখিনি ফ্ৰী। 4,000 অলপমান বেছি হয়ে খুৰা। বেছি নহয় দিয়া ভাইটি। তুমি ওচৰে পাজৰে যিমান হোষ্টেল আছে চবকে সুধি চাবা পাৰা, ইয়াতকে বেছিয়ে ৰেট। আজিকালি চব বস্তুৰ দাম বাঢ়ছে না, আৰু আমি মাছ মাংস ভাল বস্তু খাবা দিয়ে থাকোঁ হোষ্টেলত। সেইকাৰণে 4,000। বাকী তুমি বেলেগ হোষ্টেলত সুধিলেও গম পাবা, আমাৰ হোষ্টেলটোতে চবতকৈ কম ৰেট। তথাপিও খুৰা পাৰে যদি অলপ কমকৈ ধৰলি ভাল হ'লা হয়। কমকে? ঠিক আছে দিয়া, 3,800 দিবা হ'লি। ইয়াতকে কমাবা নৰো কিন্তু। হ'ব দিয়ক খুৰা, আমি আহিম দিয়ক 2-3 দিনমান পিছত। আজি এডভান্স কিবা এটা দি যাওঁ, আৰু 3 দিনমান পিছত বস্তু চস্তু লৈ আহিম। এইটো লওক খুৰা। হ'ব দিয়া, আহিলি মোক ফোন কৰিলি হ'ল। যাওঁ দিয়ক খুৰা হ'লে। বাহ, লক্ষী আহিল দিয়া আজি অহাটোত। এইকেইদিন মোৰ দিন ভাল চলি আছে হেন পাওঁ। হোষ্টেলটোত পাক্কাত থকাৰ কাৰণেও আপি ভিৰ কৰি আছে। ফাইনেলি হোষ্টেল ঠিক কৰিলোঁ দে। লেবেল দিম হোষ্টেলত চিট নাই বুলি কৈছিল। মই যাই তাইৰ মজা বাহিৰ কৰিম। লগটো পাইছোঁৱে হোষ্টেলত। গম পাইছিলোঁ মই, তুমিতো কমটি ডাকো নহয়। বোলা যি কৰা কৰি থাকবা হোষ্টেলত, মোক ইগলাৰ মাজত নানবা। যাওঁ এতিয়া।